যদি তুমি কাৰোবাক আনকণ্ডিশ্যনেলি কিবা এটা কৰিছা সেইটো আকৌ তুমি ক'বলৈ দৰকাৰ নাই যদি তুমি তাইক নিস্বাৰ্থভাৱে কিবা এটা কৰিছা তাৰপিছত তুমি সেইটো জহাবলৈ নাযাবা যে মই তাইক বায়'ডাটাত হেল্প কৰিছোঁ জবত হেল্প কৰিছোঁ ফাইনেন্সিয়েলি হেল্প কৰিছোঁ দেট ইজ নট কাৰেক্ট ইউ আৰ ডুইং ইট বিকজ ইউ ৱান্টেড টু তোমাক কোনেও ফ'ৰ্চ কৰা নাছিলে ৰাইট চ' তুমি সেইটো নিজৰ ফালৰ পৰাই কৰিছা তাইও তোমাক ফ'ৰ্চ কৰা নাছিলে চ' হেল্প কৰাৰ পিছত তুমি ৰিগ্ৰেট নকৰিবা এণ্ড লাইকৱাইজ আকৌ আপোনাক মই ক'ম কাৰোবাক ইমান ব্লাইণ্ডলি ট্ৰাষ্ট নকৰিব যদি আপুনি কাৰোবাক হেল্প কৰিম বুলি ভাবিছে তেতিয়াহ'লে তাৰ পিছৰ কনচিকুৱেঞ্চটো কি হ'ব সেইটো কিন্তু আপুনিয়ে ডিল কৰিব লাগিব ইউ কেনট ব্লেম এনিবডি লাইকৱাইজ যদি আপুনি ভাল পোৱাত কাৰোবাৰ কাৰণে কিবা কৰিছে তেতিয়াহ'লে সেইটো আপুনি পইণ্ট আউট কৰি লাভ নাই আপুনি ভাল পায় কাৰণেই কৰিছে ৰাইট আৰু সেই ব্যক্তিজনে আপোনাক ভাল নাপায় কাৰণে কৰিছে চ' এজ চিম্পল এজ দেট বাট য়েছ নেভাৰ ব্ৰেক এনিবডিজ হাৰ্ট কেতিয়াও আনক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ নকৰিব